নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি পানী অসমীয়া পাঠৰ ৬ষ্ঠ খণ্ডৰ ৯ নম্বৰ পাঠ ৰাতিপুৱা অকণমান পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা মহম্মদ সুলেইমান খাঁ। ৰাতিপুৱা হ'ল উঠা শিনভেৰি, উঠা গিৰিহাই ধাৰি পাতি এৰি, নুশুবা উঠা খপৰাই, এটপৰ কেও শুই থকা নাই, ৰীণা বিনা মীনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই, সকলোৱে চোৱা পুঠি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰ কৈ, আৰু চোৱা সৌ পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত, চৰাইবিলাকে গছে গছে পৰি বিধে বিধে গাই নানা চেও ধৰি, গছে গছে ফুল কতনো ফুলিছে, গোন্ধ লৈ জোৰ বতাহ বলিছে, চোৱা আৰু সৌ উঠিল মহিম, উঠিল কমল উঠিল কৰিম। বনত বলিয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পাণ কৰি ফুৰে, এতেকতে তুমি উঠা লৰালৰি, পানী লৈ ধোৱা হাত মুখ ভৰি, কিছুপৰ ফুৰি পুঠি মেলি লৈ, শিকা নিজে পাঠ মন থিৰ কৈ। এইখিনিয়ে আশা থাকিল তোমালোক অকণমান হ'লেও উপকৃত হ'বা বুলি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।